ভিউৱাৰ্ছ, আজি আপোনালোকলৈ মই লৈ আহিছোঁ এটা চিকেনৰ ৰেচিপি। দেখিবলৈ ধুনীয়া লাগে আৰু এইটো খাবলৈও বহুত টেষ্টি হয়। এইটো ড্ৰাই ফ্ৰাই হয় আৰু এইটো চিকেন 65 বুলিও কয়। ভাল লাগিছেনে দেখি? মই কিদৰে বনালোঁ সেইখিনি এবাৰ আপোনালোকক কৈ দিছোঁ। এইখিনি বনাবলৈ আপোনালোকক কি কি লাগিব। প্ৰথমে লাগিব চিকেন। মই আধা কেজি লৈছোঁ। নৰসিংহৰ পাত কেইখিলামান, ইয়াত জিৰা গুড়ি, জালুক গুড়ি, হালধি, যিখিনি মছলা লাগে আৰু চিকেনৰ কাৰণে, আৰু নিমখ অলপমান, কৰ্ণফ্ল'ৰ লাগিব আপোনালোকক, ভিনেগাৰ, চচ লাগিব আৰু আপোনালোকক লাগিব চয়া চচ। প্ৰথমতে মই চিকেনখিনি ভালকৈ ধুই মেলি তাত অলপ 1 চামুচ নিমখ দি দিলোঁ আৰু এইবোৰ চব আদা নহৰু চব 1 চামুচকৈ আছে, চব মই মিক্স কৰি দিলোঁ। আপোনালোকৰ চিকেনৰ পৰিমাণটো চাই মছলাবিলাকৰ পৰিমাণ হ'ব। মই চব 1 টিস্পুন ফুলকৈ দিছোঁ আৰু মই কৰ্ণফ্ল'ৰ দিছোঁ 4 টেবুল স্পুন। তাত মই দিম চয়া চচ 1 টেবুল স্পুন, ভিনেগাৰো মই 1 টেবুল স্পুনে দিম। এই আটাইখিনি বস্তু দি আপোনালোকে খুব ভাল ধৰণে মিক্স কৰিব, যাতে কৰ্ণফ্ল'ৰখিনি মছলাবোৰ চিকেনৰ গোটেইখিনিত ভাল ধৰণে লাগি যায়। তাত মই এটা আপোনালোকক অথনি কণীৰ কথা ক'ব পাহৰিলোঁ, এটা কণীও দি দিব। সকলো বস্তু দিয়াৰ পিছত খুব ভাল ধৰণে মিশ্ৰণ কৰিব। মুড়িখিনি এতিয়া ভাল ধৰণে মিক্স কৰি হৈ গৈছে। আপোনালোকে জ্বলা যদি কম খায় জ্বলাটো কম দিব পাৰে। এইখিনি এতিয়া মই আধা ঘণ্টাৰ কাৰণে বা আধা ঘণ্টাতকৈ বেছি মেৰিনেট কৰিলোঁ। তাৰপিছত তাৰ পৰা মই এটা এটা পিচ লৈ এইটো ফ্ৰাই কৰিছোঁ মই ল' ফ্লেমত। ল' ফ্লেমত দিব, নহ'লে হাই ফ্লেমত দিলে আপোনালোকৰ কি হয়, ওপৰে ধুনীয়াকৈ কালাৰটো আহি যাব কিন্তু ভিতৰৰ চিকেনটো নিসিজিব। গতিকে এইটো আপোনালোকে ল' ফ্লেমত দি অলপ টাইম ল'ব আৰু তাত আপোনালোকে ফ্ৰাই কৰিব। মোৰ প্ৰায় ফ্ৰাই হৈয়ে গৈছে। আপোনালোকে যদি বেছি হাৰ্ড বিচাৰে তেতিয়া অলপ বেছি দেৰিলৈকে ফ্ৰাই কৰিব। মোৰ এতিয়া এইখিনি হৈ গৈছে, মই এটা এটা পিচকৈ এইখিনি নমাই ল'ম। আপোনালোকে প্ৰথমবাৰতে পূৰা ফ্ৰাই কৰি নিদিব, এইটো হাফ ফ্ৰাই কৰি থ'ব আপোনালোকে। মোৰ এইখিনি এতিয়া নমাই হৈ গ'ল, কালাৰটো ঠিকেই আহিছে। অলপ দেৰি ঠাণ্ডা কৰি আপোনালোকে এই তেলখিনিতে এইটো নেক্সট টাইম আকৌ ফ্ৰাই কৰি দিব। এইবাৰ আপোনালোকে হাই ফ্লেমত দি কালাৰটো আনিবলৈ, যিমানটো আপোনালোকক ৰঙা লাগে সিমানটো ৰঙা কৰিবৰ কাৰণে এইটো ফ্ৰাই কৰিব। এইটো আপোনালোকে হাই ফ্লেমত দি অলপ সময় ফ্ৰাই কৰি দিব, যাতে ওপৰৰ কালাৰটো ধুনীয়াকৈ আহে।
মই ইমানটোৱে ৰঙা বিচাৰিছিলোঁ, গতিকে মই এতিয়া নমাই দিম। কালাৰটো ধুনীয়াই আহিছে। আপোনালোকৰ যদি ইয়াতকৈ কালাৰ লাগে তেতিয়া আপোনালোকে আৰু অলপ দেৰি ফ্ৰাই কৰিব, কিন্তু বেছি ফ্ৰাই কৰিলেও বস্তুটো টান হৈ যাব। এটা নেক্সট ষ্টেপ হৈছে আপোনালোকে 2 চামুচ তেল ল'ব, ৰিফাইন অইল হওক বা অলিভ অইল হওক, যি হয়। তাত মই নহৰু কেইটামান পিচ পিচকৈ কাটি পেলাই তাত মই নৰসিংহৰ পাত কেইখিলামান দি দিছোঁ। সেইটো অকণমান ব্ৰাউন টাইপৰ হ'লে হৈ যাব। অলপ দেৰি মিক্স কৰিব। ইয়াত মই এতিয়া চচ লৈছিলোঁ যে চচ দিম মই। আপোনালোকে চচৰ পৰিমাণটো যিমান বিচাৰে দিব পাৰিব। যদি গ্ৰেভিটো বেছিকৈ লাগে তেতিয়া আপোনালোকে বেছিকৈ দিব, কম লাগিলে কমকৈ দিব। যদি ড্ৰাইকৈ খাব বিচাৰিছে, মই এইটো ড্ৰাই ফ্ৰাই কৰিছোঁ সেইকাৰণে 2 টেবুল স্পুন দিলোঁ, আৰু তাত মই দিলোঁ 1 টিস্পুন জোখৰ ভিনেগাৰ। আৰু এইখিনি দি খুব ভাল ধৰণে এইখিনি মিলাই পেলাই ফ্ৰাই কৰিব, যাতে নহৰুকেইটা ভালকৈ সিজি যায় আৰু যিখিনি আমি চচ দিছিলোঁ চচখিনিও সিজে। যদি আপোনালোকে ইয়াত আৰু ৰঙা কৰিব বিচাৰে তেতিয়া ফুড কালাৰ দিব পাৰিব। মই ফুড কালাৰ অলপ দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে যদি বিচাৰে কালাৰটো ভাল হোৱাটো তেতিয়া দিব পাৰে, নহ'লে এইটো নিদিলেও আপোনালোকে বনাব পাৰিব। মই অকণমান কালাৰ হ'লে ভাল পাওঁ, গতিকে মই ফুড কালাৰ দি দিলোঁ অকণমান। এতিয়া আপোনালোকে যিখিনি ফ্ৰাই কৰি থৈছিলে চিকেনৰ পিচখিনি ইয়াত দি ভাল ধৰণে আকৌ মিক্স কৰি অলপ সময় ফ্ৰাই কৰিব। ৰংটো ধুনীয়া আহে ফুড কালাৰটো দি দিলে। যদি আপোনালোকে গ্ৰেভি ৰাখিব বিচাৰে ইয়াত অলপ দেৰি আপোনালোকে পানী অলপ দি অলপ দেৰি এইখিনি ঢাকি পেলাই সিজিব দিব, তেতিয়া তাৰ পৰা গ্ৰেভিটো ওলাই যাব। মই ড্ৰাইকেই থ'ম, গতিকে মই ড্ৰাইকেই দিছোঁ, মই তাত পানী দিয়া নাই। আপোনালোকে যদি অলপ গ্ৰেভি বা জোল লাগে তেতিয়া অলপমান ইয়াত পানী দি দিব আপোনালোকে। অকণমান দেৰি সিজিবৰ কাৰণে মই ঢাকি দিলোঁ। অলপ সময় ইমান ধুনীয়া কালাৰ আহিছে, খাবলৈও বহুত ধুনীয়া হয়, চফ্ট হয় বস্তুটো। যদি আপোনালোকে এনেকৈ নাই বনোৱা এবাৰ বনাই চাই টেষ্ট কৰি চাব পাৰে। ভাল লাগিছেনে? এতিয়া প্ৰায় মই ৰেডি বুলিয়েই ক'ব পাৰি। মই এইটো কালাৰেই বিচাৰিছিলোঁ। ইয়াত মই এতিয়া অকল ৰঙা ৰঙা হৈ থাকিলে ভাল নালাগে কাৰণে ওপৰত ডেক'ৰেশ্যনৰ কাৰণে বুলিয়ে ক'ব পাৰি আৰু মই নৰসিংহৰ পাত আৰু জলকীয়া 2টা কাটি ওপৰত দি দিছোঁ। গ্ৰীণ আৰু ৰেডৰ কম্বিনেশ্যনটো ভাল লাগে। এনেইতো আমাৰ নৰসিংহৰ পাত দিয়াই আছে। মোৰ এইখিনি ৰেডি হৈ গ'ল। চাওক কিমান টেষ্টি লাগিছে নহয়। খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? কমেণ্ট কৰিবচোন। এতিয়া ছাৰ্ভ কৰিবলৈ ৰেডি হৈ গ'ল। এটা পাতত আপোনালোকে এনেকৈ উলিয়াই দি ছাৰ্ভ কৰিব। মোৰ প্ৰায় ৰেডি হৈছে। ইয়াৰ ওপৰত আপোনালোকে পিঁয়াজ চিয়াজ দি ডেক'ৰেশ্যন কৰি দিব পাৰে আলহীক দিয়াৰ আগত। খাবলৈ খুব টেষ্টি হয় দেই। মই নৰসিংহ পাত দি ডেক'ৰেশ্যন কৰিছোঁ। ভাল লাগিছেনে বাৰু? মোৰ ভিডিঅ'টো অত দেৰি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। ইটছ লুকছ ছ' য়াম্মি।
যদি ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, আৰু যিসকলে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।